চব্জি নাদিয়া মই মানে ইয়াৰ লগৰ পৰা এনেকৈ চব্জি লৈ লৈ খাই আছোঁ তাৰপিছত গুড মৰ্ণিং আৰু সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি হৈছে সৰস্বতী পূজা আৰু গৌৰৱ ভাই মোক নিব আহিছে গৌৰৱ ভাই হাই কৰে চবকে এতিয়া গৌৰৱ ভাই আৰু মই যাম আমাৰ হায়াৰ ছেকেণ্ডেৰী তো মানে তাত সৰস্বতী পূজা চাম আৰু মানে সৰস্বতী পূজা চামো খামো তো এতিয়া গৌৰৱ ভাইৰ লগত আমি গৈ থাকোঁ কলেজলৈ তো ভিডিঅ'টো চাই থাকিব পুৰা ধামাকা ভিডিঅ' হ'ব তো দিয়া ধুনীয়াকৈ যাওঁ আৰু তো ফাইনেলি মানে গাইছ আমি স্কুল পাই গ'লেহি এই ৰ না লেকচাৰটো বন্ধ স্কুল পাই গ'লেহি আৰু স্কুলত মানে এখন আছে আমাৰ স্কুলখন তো স্কুলত এতিয়া সৰস্বতী পূজাৰ কাৰণে কি হৈছে আপোনালোকক দেখাম তো ভিডিঅ'টো চাই থাকক আৰু এইখিনি আছে মোৰ লগৰকেইটা হাই কৰে চবেই বা হাই কৰে কি এইটো আমাৰ গৌৰৱ দাদা তো দেখাই আছে আপোনালোকক কি কি হয় স্কুলত তো ব'লক এয়া আমাৰ হায়াৰ ছেকেণ্ডেৰীখনৰ মানে কি ধুনীয়াকৈ সজাইছে এয়া আমাৰ গৌৰৱ দা আহিছে কি ধুনীয়াকৈ সজাইছে আৰু এয়া আমাৰ টিচাৰসকল বহি আছে ইয়াত তো পাত ধুনীয়াকৈ সজাইছে মানে তাতে বেলেগ নুফুৰাবি আকৌ ইমান ধুনীয়াকৈ লগাই থৈছে মানে হেৰি দেৱী চেৱী সজাইছে এয়া আমাৰ নামটো কি পুৰবী নাই অঁ জুৰি চৰি দেই পাহৰি গৈছোঁ আৰু ইয়াত মানে দেৱী চেৱী সজাইছে গাইছ ইয়াত মানে হেৰি ছাবস্ক্ৰাইবাৰ ব্ৰ এজনক লগ পাই গ'লোঁ আকৌ বিগ ফেন থেংক ইউ এই আছে ছাবস্ক্ৰাইবাৰ নমস্কাৰ বিগ ফেন এইবিলাক কাণত চশমাখন পালে নলাত পৰি থকা পুৰা পিন্ধি আছে আৰু এইফালে আমাৰ মানে পূজাত যা হৈ আছে অলপ ফকাচিংটো নাই মিলা কপিল দা আমাৰ স্কুলত জি এছ তো অকণমান দেৰিকৈ আহিছে ইয়াত ধূপ চুপ জ্বলাই আছে আৰু চবেই এয়া আমাৰ স্কুলৰ পৰিৱেশ তেনেকুৱা চব য়েছ ব্লগাৰ তো ফাইনেলি গাইছ ইয়াত ধূপ চুপ জ্বলাই হৈ গ'ল আৰু অলপ দেৰি ইয়াত ৰখি লৈছোঁ তাৰপিছত অলপ বহিম আৰু স্কুলত আৰু ইয়াত দিব খানা ইয়াত সন্মিলন আছে তো এইবিলাক ল'ৰাবিলাক পূৰা ফ্ৰী ফায়াৰ খেলি আছে তো ফাইনেলি মানে গাইছ আমি ধূপ চুপ জ্বলালোঁ আৰু আমি গোটেই লগৰখিনি ইয়াত বহি আছোঁ ব্ৰ এইবিলাক ব্ৰবিলাক আহি আছে স্কুললৈ তো অলপ বহি লওঁ তাৰপিছত খানা চানা দিব খাম আৰু চন্দা কৰি পিনি এতিয়া ৰেডি হ'লো বাৰু দুটাই তো এতিয়া মানে বহি আছিলোঁ এনেই বুলি ক'লে ব্লগ এটা বনাওঁ বুলি হাই গাইছ গুড মৰ্ণিং এয়া পকা মানে স্কুলৰ পৰা মিডিয়া চিডিয়া আহি গৈছে চব পূৰা মিডিয়া চিডিয়া আহিছে আমাৰ ছাৰে পূৰা ভাষণ দি আছে আমাৰ আছে বাইদেউ আৰু আমাৰ ছাৰ নিউজ পেপাৰ পঢ়ি আছে আৰু আমাৰ বহাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন এনেকৈ পতা হৈছে আমাৰ লগৰকেইটা তো আমাৰ প্ৰিন্সিপাল ছাৰে পূৰা কিবা কিবি কৈ আছে আৰু ধুনীয়াকৈ গাইছ মানে অলপ আমি জুনিয়ৰ কলেজৰ পৰা আহোঁগৈ তো তাতো চাই আহোঁগৈ পূজাটো কেনেকুৱা হৈছে মানে তো গৌৰৱ মই আকৌ জুনিয়ৰ কলেজৰ পৰা পুটুককৈ গৈ আহোঁগৈ তো আমাৰ কলেজৰ পৰা মানে বেছি স্কুলৰ পৰা মানে বেছি দূৰ নহয় জুনিয়ৰ কলেজলৈ তো জুনিয়ৰ কলেজৰ পৰা এখন হৈছে জুনিয়ৰ কলেজ আৰু ইয়াত ইমান মানে ল'ৰা ছোৱালী নাই তো আহোঁগৈ পাতিছে তো ইয়াতো চাওঁ মানে কি কি হৈছে জুনিয়ৰ কলেজৰ পৰা আহিলোঁ জুনিয়ৰ কলেজত ইমান ডাঙৰকৈ নাই তাতে ইমান খাচ নালাগিলে তো এতিয়া হায়াৰ ছেকেণ্ডেৰীলৈ যাওঁ অঁ খানা চানা দিলেই এতিয়া আমিও খাব লাগিব ন তো খানা চানা দিলেই বোলে তো আমিও খাব লাগিব এতিয়া কি দিছে পুৰি আছে পুৰি এই পূৰা ব্ৰুটি বেলি আছে তো আমি অলপ ঘূৰি ফুৰিছোঁ ফটো ছেশ্যন হৈ আছে আমাৰ হিমাংশু বাই ফটো মাৰি আছে এইবিলাক ল'ৰা ছোৱালীবিলাক ধূপ নাই জ্বলোৱা আছিলে তো গৌৰৱ ভাইৰ লগত মই ধূপ জ্বলাই লওঁ জোতা চোতা খুলি লওঁ তো আমাৰ গৌৰৱ ছাৰে ধূপ জ্বলাই আছে তো মই ধূপ লৈ কিনে জ্বলাই দিওঁ অলপ মানে গৌৰৱে নাজ্বলা আছিলে তো গৌৰৱৰ লগত জ্বলাই দিওঁ সেইবিলাক আমাৰ ছোৱালীখিনি ৰাখি আছে শ্ৰীদেৱীখিনি সৰস্বতী দেৱী জ্বলা হৈ গ'ল আৰু ইয়াত ছোৱালীখিনিয়ে প্ৰসাদ দি আছে তো প্ৰসাদ খাই কিনে জোতা চোতা পিন্ধি ইয়াৰ পৰা যাওঁ আৰু
আকৌ এতিয়া মানে খোৱা জেগাত আহি গ'লোঁ তো এইবিলাক চবেই খাই আছে আমিও এতিয়া খাই লওঁ কি দিছে তো অকণমান দেৰি ৱেইট কৰিছোঁ প্লেট চেলেট নাই দিয়া অকল গিলাচটো দিছে তো খাই লওঁ তো মানে সেই ৰুটি খাব গৈছিলোঁ তো আমাক মানে নিদিলে চেকেণ্ডে গোটেইখিনি লগত খাব বুলি তো এতিয়া মানে ইয়াত প্ৰসাদ খাই আছোঁ তো প্ৰসাদ চসাদ খাই লওঁ ফাইনেলি মানে আকৌ খাব বহি দিলোঁ প্ৰথম আহিছোঁ খাবলৈ চবতে মানে বস্তু দি দিলে আমাৰ চাওক ইয়াত গৌৰৱ মোক একোৱে দিয়া নথনিবা আমাক একাষৰীয়া কৰি দিলে আমক পুৰি দে দৰে বিদ্যা নকৰিলে বেয়া লাগে নহচোন এনেকৈ যদি খালী হৈ থাকে পাতখন চব্জি বজাৰ দিনাখন ইমান ডাঙৰ হলটোত খানা দি থকা হৈছে এইবিলাক চব মানে বহি আছে আৰু খাবলৈ চব্জি নাদিয়া মই মানে ইয়াৰ লগৰ পৰা যেনেকৈ চব্জি লৈ লৈ খাই আছোঁ তাৰপিছত কি নামটো আছিলে তাৰ দেই আহি গ'ল আৰু মোৰ প্লেটখনত চব্জি চক কিমান আছে আৰু গৌৰৱখনত চব্জি চক মানে পুৰিতকৈ চব্জি ফুল পুৰা দে আপোনালোকে চাব পাৰিছে এইটো দীপজিতে খাই আছে এইটো মই বোলে বনাইছোঁ চ' ফাইনেলি মানে খাই মেলি ওলাই দিলোঁ গৌৰৱে পূৰা দিলে খাওনটো একোৱে নাপালোঁ খাবলৈ অকল পুৰি চাৰিখন দিছে একো নাই দিয়া খাবলৈ মানে নহ'লগৈ আমালৈ লাষ্টত অঁ সেইটো কাৰণে এতিয়া খাই মেলি ঘৰলৈ যাওঁগৈ আৰু যদি ভিডিঅ' চাই অলপ ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফাইনেলি স্কুলৰ পৰা ওলাই দিলোঁ আৰু এইকেইটা আমাৰ লগৰকেইটা চুতীয়া চিকাও মাখোৱা অকণমান দে এইখনে আমাৰ আছে স্কুলখন য'ত পূজা পাতিছিলে আজি আৰু এতিয়া মই গৌৰৱৰ লগত ঘৰলৈ যাওঁ আৰু এইবোৰ চব পূৰা বোকা হৈ আছে ৰাস্তাটো এইবিলাক পূৰা বোকা হৈ আছে ঠিক আছে গৌৰৱৰ লগত এতিয়া মই চিধা যাওঁ ঘৰলৈ এতিয়া মানে বাইকত তেল নাছিলে তো বাইকত তেল চেল ভৰাই ল'লোঁ দোকানত সোমাই কিনি তো কিবা এটা খাই লওঁ এতিয়া তামোল তাৰপিছত ঘৰলৈ যাম আৰু আমাৰ গৌৰৱ ভাই আছে তো অকণমান আছে আমাৰ ঘৰলৈ তো তাই ঘৰলৈ যাম আৰু এই ভণ্টিকেইজনীও তাৰমানে ক'ৰবাত সৰস্বতী পূজা খাই আহিছে তাৰমানে আৰু আহি মানে ঘৰ চব পাই গ'লে লগত ধুনীয়াকৈ বৰষুণ তাক দি আছে দিনৰ ঘৰলৈ গৈ আছোঁ আৰু 2 মিনিটমান লাগিব ঘৰ পাবলৈ ঘৰলৈ গৈ লওক আৰু এই মানে ভণ্টিকেইজনী আৰু পূজা চেজা আহি আছে ফাইনেলি মানে ঘৰ চব পাই গ'লি আৰু এতিয়া গৌৰৱ ভাই যাব ঘৰলৈ তো বাই বাই ভালকৈ যাবি গৈ পেলাই ফোন এটা কৰি দিবি দেই হ'ব মই কৰিম বাৰু অঁ ভালকৈ যাবি পাই গ'লোহি আৰু ভিডিঅ'টো যদি ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' ইয়াত এদাই গৈছোঁ তো সকলোকে বাই বাই নেক্সট ভিডিঅ'ত চবকে লগ পাই আছোঁ ਸੱਚੀ ਦੱਸ ਮੈਂ ਤਾਂ ਕੀ ਪਾਲਦੇ ਹੈ ਗੱਡੀ ਚ ਖੱਲਾ ਬੱਚਾ ਕੀ ਫਿਰਦਾ